मोर नाम हरिहर शर्मा मैं दीननाथचरिया हाईस्कुलर विज्ञान शिक्षक है मोर प्राइवेट टिউশন सेंटर आछे टिউশन सेंटर आज आलोचुकात आज 20 बछरे मैं तारमाने टिউশন करि आछो आरो जोआ 2 बछৰৰ পৰা तारमाने मोर पिছত मानु लागि टिউশনত तारमाने लरा छवाली बहुत হয় आरो लरार छवालिए तारमाने पैसाটো निदिए जेतिया पैसार কথা कওঁ তেতিয়া बेलेग बेलेग बदनाम तारमाने उलियाय आरो एटु तारमाने ठीक तेनेकुवा आरो मोर एटा तारमाने এই যৌন সম্পৰ্কৰ तारमाने मोर आज 8 বছৰ এদি মই तारमाने ভুগি আছো मोर कोनो सेक्स नाइ আপোনালোকক মানে মিডিয়া জৰিতে মই জনাইছো ঔষধ খাই আছো ডক্টৰৰ লগত মই ট্ৰিটমেন্টত আছো আৰু মোৰ পৰিবাৰ আছে সুস্থ পৰিবাৰ এজনী আছে তেওঁ খুদিলে আপোনালোকে গোটেইখিনি গম পাব আৰু এই বস্তুটো সম্পূৰ্ণ মিছা আৰু অকলেও পঢ়াও মই আৰু গ্ৰুপতো পঢ়াও তাই কিয় গল আৰু এটো অভিহন্দি তাৰমানে এই মোক বদনাম দিবৰ কাৰণে তাৰমানে এইখিনি কাম কৰিছে মোৰ বিশ্বাস আৰু মই তেনেকুৱা কাম কৰিবলৈ মোৰ লৰাতকৈও তাৰমানে সৰু তাই ছোৱালী আৰু তেওঁ দেউতাকে মোতকে সৰু মই তেনেকুৱা কাম কৰিবৰ কাৰণে মোৰ মানসিকতা নাই আৰু এই গোটেই স্কুলতে কি এই একদম আৰম্ভণিৰ পৰা মই পঢ়াই আছো তেনেকুৱা লৰা ছোৱালীটো মোৰ বহুত কিবা কিবি কলে হয় এতিয়া তাৰমানে আজি 2 বছৰৰ পৰা তাৰমানে মোৰ পিছত এনেকুৱাকে লাগিছে এই মনে মই থাকক আপোনাৰ লগত কথা নকব আপোনাৰ কথা নকব এই কথা নকব মোৰ ছাত্ৰী নহয় মোৰ ছোৱালী এই মনে মই থাকক আপোনাৰ লগত কথা নকব এই কথা নকব মোৰ ছাত্ৰী নহয় মোৰ ছোৱালী এই মই কৈ আছো আপোনাৰ লগত হওক আপোনালোকে ক'ব মই মিছা দুৰ্নাম মই এটা কোৱা কথা নাই মই মিডিয়াৰ আগত কৈ আছো আপোনালোকৰ মই উত্তৰ দিয়া নাই মই এওঁলোকৰ উত্তৰ দি আছো কিহৰ মই নহয় যদি তাই শুনক এতিয়া তাৰমানে তেওঁলোকে যিটো মোৰ ওপৰত অভিযোগ দিছে সেইটো সম্পূৰ্ণ তেতিয়াহ'লে মেডিকেল চাৰ্টিফিকেট দিয়ক হয় তাই ফোন কৰিছে প্ৰেক্টিকেলৰ কিবা পাৰা নাই আৰু মই আগদিনাখন শনিবাৰে এটা নোট এই কুৱেশ্যন দিছিলোঁ কুৱেশ্যনখিনি পাৰা নাই মই কৈছোঁ সেইখিনি তাৰমানে তোমালোকে তাতে পাবা আৰু গোটাই লগতে পাবা আৰু এনেও মোৰ তাত প্ৰেক্টিকেলৰ মই মাতা নাই তাই তাৰমানে ফোন কৰিছে যাম নেকি মই কৈছোঁ আহিব পাৰা আৰু ইহঁতো আহিব পাৰা কৈছিল তাইৰ লগত তাই যেতিয়া যায় 5টা 20ত গৈছে তেতিয়া নাই তাৰপিছত তাৰমানে এই ইটো গ্ৰুপৰ গৈছে তাই অকলে গৈছে আৰু মই তাৰমানে পঠাই দিছোঁ 6টাত তাৰমানে আৰু দ্বিতীয় গ্ৰুপটোৰ কাৰণে মোৰ তাৰমানে ইতিমধ্যে এই ঘৰত গুৰু এৰাণ পৰিছে তাৰ কাৰণে মই গুচি যাব লগা হ'ল হোৱাত তাৰমানে মই কৈছোঁ ইয়াত আৰু কাৰো টিউশ্যন নহয় তোমালোক যোৱা 6টা নাবাজতে মই পঠাই দিছোঁ এতিয়া কৈ আছে 7:30 পাইছে মই ক'ত হৈছে মইতো নাজানিম নাই এইটো মিছা কথা মই কোনো কাৰণত তাই গা ধা দিয়া নাই আৰু তেনেকুৱা কাম কৰা নাই আৰু মোৰ তেনেকুৱা পাৰে আজিকালি তাৰমানে মানসিকতা বহুত হৈছে বেলেগৰো দিব কিন্তু মোৰ সুবিধাটো তাৰমানে লৈ আছে মই সুবিধাটো তাৰমানে মোক পাই আছে মোক দি আছে আৰু কি ক'ম মই এতিয়া উপায় নাই হয় এতিয়া সত্যতা মই